কি হৈছে? হয়, আমাৰ এই কাটাধাৰ শ্মশান ঘাটত এখন মৃতদেহ উদ্ধাৰ হৈছে। এই মৃতদেহখন ক'ৰ পৰা আহিছে আমি আনুমানিকভাৱে আইডিয়া কৰিব পাৰোঁ। এইটো চাবা কামৰ ফালৰ পৰা আহি আমাৰ কাটাধাৰত শ্মশান ঘাটত নদীৰ কিনাৰত মানে আহি আছে। মৃতদেহটো কি মহিলা না পুৰুষ? আমি জানিব পৰা মতে মৃতদেহখন পুৰুষ হয়। চিনাক্ত হৈছে নেকি? চিনাক্ত হোৱা নাই, এতিয়ালৈকে চিনাক্ত হোৱা নাই। আপোনালোকে স্থানীয় আৰক্ষী চকী খবৰ দিছে? হয়, আমি ইতিমধ্যে আমি বৰবাৰত আৰক্ষী থানাক খবৰ কৰা হৈছে। তেওঁলোকে কিজানি আহি আছে আমাৰ ইয়াতে। এতিয়ালৈকে আমি এইটো সন্দেহটো উল্লেখ কৰিব পৰা নাই, হত্যা নে আত্মহত্যা। তো আমাৰ বৰবাৰত আৰক্ষী থানাত বিষয়ববীয়াসকল আহি চালেহে গম পাব হত্যা নে আত্মহত্যা। হয়, এতিয়া আমাৰ আৰক্ষী বিষয়াসকল আহি তদন্ত কৰাৰ পিছতহে গম পোৱা যাব এইটো আত্মহত্যা না হত্যা। ভাগি আছে এইটো আনুমানিক কৰিব নোৱাৰি। মই মাত্ৰ শুনা পালোঁ 1 ঘণ্টা আগৰ পৰাই মৃতদেহখন ইয়াতে আহি ভাহি আছে, কিন্তু মই মাত্ৰ জাষ্ট আহিলোঁ, আহি কিনে চাওঁ যে ভাহি আছে।